হাই হেল্ল' নমস্কাৰ গাইজ সকলো অসমবাসীৰ ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা থাকিল। বিহু বুলি আমি অসমৰ এখন সুন্দৰ ঐতিহাসিক ঠাই শিৱসাগৰলৈ গৈছিলোঁ। চাওকচোন কিমান ধুনীয়া লাগে, এয়া শিৱসাগৰ সোমাওঁতে এইটো দৃশ্য হয়। সেইদিনা আছিলে মানুহৰ বিহু আৰু ইমান যে ভিৰ হৈছিল নহয়, আৰু গাড়ীসমূহ এইদৰে বহুত সময় ধৰি ৰখি থাকিবলগীয়া হৈছিলে। পুৰা ট্ৰেফিক জাম আছিলে। আপোনালোক বাৰু শিৱসাগৰলৈ কেতিয়াবা আহি পাইছেনে? যদি নাই অহা এবাৰ আহি চাব ৰঙালী বিহু সময়ত। এয়া আমি আহি ৰংঘৰৰ বাকৰি পালোহি। কিমান যে এটা সুন্দৰ পৰিৱেশ আছে। তাত যোৱা সকলো পুৰুষ মহিলাই আমাৰ জাতীয় সাজ পোছাক পৰিধান কৰি আহিছিল আৰু সকলোৱে আমাৰ প্ৰিয় সাজযোৰ মানে মুগা সাজ পিন্ধি আহিছিলে। সঁচাকৈ বহুত ধুনীয়া এটা পৰিৱেশ আছিল। মই যে আহি ৰখিবই নোৱাৰিলোঁ, আহিয়ে মই একদম মতলীয়া হৈ পৰিলোঁ। মানে ৰিলছ বনালোঁ, বিহু নাচিলোঁ, কিমান যে আনন্দ কৰিলোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ হুঁচৰি গাই আছে আৰু তাত যে হাজাৰ হাজাৰ মানুহ হৈছিল।
আমাক দেখি আপোনালোকৰো চাগে নাচো নাচো লাগিছে ন? কিয়নো নালাগিব, যিহেতু আমাৰ অসমীয়া একদম সকলোতকৈ প্ৰিয় ৰঙালী বিহু। মোৰ যে একদম মানে ক'বই নালাগে আৰু, বিহু শুনিলে মই ৰ'বই নোৱাৰোঁ। বিহু বলীয়া মন দেখিছে নহয়, আৰু মই একদম মতলীয়া হৈ গৈছোঁ আৰু। আমি বীরেরা হুঁশৈ রঞ্জিনী ধন্যবাদ জ্ঞাপন করি। ইলাই হালে জালে দুবৰিবন, ইলফা হালে জালে দুবৰিবন, লাই হালে জালে দুবৰিবন, ইলফা হালে জালে দুবৰিবন। ঐ কিনো অসমীয়াৰ বিহুতি আহিলে একোতে নবহে, মনে কি ঐ মনে নিলে কি ঐ, ধনে নিলে কি নিলে কি ঐ, ধনে কাঢ়ি নিলে ধনে কাঢ়ি নিলে ৰাতিতে কাপোৰ ধোৱা ঘাট, ইনুই কানে কানে চেনাই পেপাৰ মাত, পেপাৰ মাতে শুনি কাপোৰ ধুই থাকোতে পাতৰো মেলিলে, হাতে কি ঐ মনে নিলে কি ঐ, ধনে নিলে কি নিলে। আপোনালোক সকলো ভালেই থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।